প্ৰিয় দৰ্শকসকল, আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আপোনালোকৰ আগত আজি উপস্থিত হৈছোঁহি। গতিকে আপোনালোকে আমাৰ এই অনুষ্ঠানটি শেষলৈকে চাই থাকক। দৰিদ্ৰতাই কেতিয়াও হেঙাৰ কৰিব নোৱাৰা এগৰাকী 13 বছৰীয়া ছোৱালী আপোনালোকৰ আগত আজি তেওঁৰ জীৱনৰ কিছু কথা ক'ব আৰু কিছু গান শুনাব। আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ। দৰ্শকসকল, মই আগতে কৈছোঁ, দৰিদ্ৰতাই কেতিয়াও হেঙাৰ কৰিব নোৱাৰা এগৰাকী 13 বছৰীয়া ছোৱালী আজি আমাৰ মাজত উপস্থিত হৈছেহি। আহক তেওঁৰ পৰা তেওঁৰ জীৱনৰ কিছু কথা আমি জানিবলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তোমাৰ নামটো? পাৰিজাত গগৈ। পাৰিজাত গগৈ। আৰু কোন শ্ৰেণীত পঢ়ি আছা? অষ্টম শ্ৰেণী। কোন স্কুল? সাতখিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তুমি কি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ, ছবি আঁকি ভাল পাওঁ। ছবি আঁকি ভাল পোৱা? গান গাই ভাল পায়, ছবি আঁকি ভাল পায়। আমাক গান এটা শুনোৱাবানে? গোৱা। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। হালধি মাহে সুগন্ধি হনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পিজে পিজাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। কিনো চেনেহ আছিল বুকুত বনজুয়ে পুৰা দি পুৰে, কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে সজে। নাহৰ কপৰ সুভাষতে পেপা ঢোলৰ সুগন্ধতে পিজিটিয়ে উঠে হাত পায়। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। দুয়োটি হাত যে টুকাৰে শুনি, অ' তাতো যে শূন্য ভৰে মুঠ মন। কিনো ভাৱত নিশা নাহে টোপনি, উদং উদং বুকুৰ ভিতৰখন। দুয়োটি হাত যে টুকাৰে শুনি, অ' তাতো যে শূন্য ভৰে মুঠ মন। কিনো ভাৱত নিশা নাহে টোপনি, উদং উদং বুকুৰ ভিতৰখন। কুলিৰ মাতত শুনিলো মই আহঁতৰে তলতে ৰৈ কণে মোলৈ আছে বাট চাই। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। হালধি মাহে সুগন্ধি হনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পিজে পিজাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। শলাগিবলগীয়া এক কণ্ঠ, যাৰ কোনো ভাষা নাই, লিখিবলৈ শব্দ নাই। তুমি ক'ৰবাত গান শিকি আছা নেকি? কিয় নাই শিকা? ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয়, সেইবাবে গান শিকা নাই। মই আগতেই কৈছোঁ, এতিয়াও কওঁ, আমাৰ এই চেনেলটো খোলাৰ উদ্দেশ্য মাত্ৰ এটাই। ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয়, সেইবাবে গান শিকা নাই। মই আগতেই কৈছোঁ, এতিয়াও কওঁ, আমাৰ এই চেনেলটো খোলাৰ উদ্দেশ্য মাত্ৰ এটাই। অকল এই বুলিয়ে নহয়, কি বিচাৰে তেওঁ জীৱনটো কেনেধৰণে সজাব বিচাৰে আৰু দেউতাকে ঘৰখন কেনেদৰে লালন পালন কৰে তাৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰোঁ। আমি তাইৰ পৰা দুটামান গান শুনি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। তুমি অথনি ক'লা নতুন প্ৰজন্মৰ নীল আকাশদাক ভাল পাওঁ বুলি। তুমি নীল আকাশদাৰ এটা গান গোৱা। সপোনতে আহি ধৰিবা সাৱটি মৰমে চুমাকি, নিৰিল নিৰলে তুমি কানে কানে আহি
থাকি কোলা মেঘে আবজিব আকাশৰ জোনালী সপোন হব সোণালী মৰমৰ ডলি চাকাৰী দুটি মনে কেতি কৰি মৰম বাঢ়ে তোমাৰ হেঁপাহত চেনেহ জাগে বুকুৰ ভিতৰত মৰম বাঢ়ে তোমাৰ হেঁপাহত চেনেহ জাগে বুকুৰ ভিতৰত কোমল কোমল ভাষা বুজাব নোৱাৰা পাগল পাগল কৰি এৰি থৈ নাযাবা কোমল কোমল ভাষা বুজাব নোৱাৰা পাগল পাগল কৰি এৰি থৈ নাযাবা সপোনতে আহি ধৰিবা সাৱটি মৰমে চুমাকি মুজে বুকুতে দিচাং বাঢ়িছে তোমাক পোৱাৰ হেঁপাহে যে মুজে বুকুতে দিচাং বাঢ়িছে তোমাক পোৱাৰ হেঁপাহে যে ফেনে ফুটুকাৰে ঢলো হৰতে পাৰ ভাঙি সোমাল তোমাৰ বুকুতে ফেনে ফুটুকাৰে ঢলো হৰতে পাৰ ভাঙি সোমাল তোমাৰ বুকুতে সপোন হব সোণালী মৰমৰ ডলি চাকাৰী দুটি মনে কেতি কৰি দুটি মনে কেতি কৰি তোমাৰ প্ৰিয় গান আছে নাই প্ৰিয় গান আছে আছে কোনটো ভাল পোৱা আটাইতকৈ ও সৰু চৰাই আমি আমাৰ হাতত সময় খুব কম আমি তাইৰ সকলোতকৈ প্ৰিয় গানটো শুনিয়ে আমি আমাৰ হাতত সময় খুব কম আমি তাইৰ সকলোতকৈ প্ৰিয় গানটো শুনিয়ে তোমাৰ সকলোতকৈ প্ৰিয় গান কোনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ মোৰে ভাৰতৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মোৰে ভাৰতৰে তোমাৰ প্ৰিয় গীত প্ৰিয় দৰ্শকসকল আপোনালোকে অনুষ্ঠানটি চাই থাকক শেষ কৰিমেই আমি অলপ সময় আছে আমাৰ হাতত তোমাৰ পৰা আমি তোমাৰ প্ৰিয় গানটো শুনি আমাৰ অনুষ্ঠান শেষ কৰিম গোৱা মোৰে ভাৰত যে মোৰে সপোন যে চিৰ সুন্দৰ সংস্কৃতি মোৰে ভাৰত যে মোৰে সপোন যে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে বিকশী প্ৰকাশী উঠা নৱজন জীৱন যে অভিনৱ জ্যোতি নৱজন জীৱন যে অভিনৱ জ্যোতি মোৰে ভাৰত যে মোৰে সপোন যে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি প্ৰণতি 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 খুব সুন্দৰ কণ্ঠ আমি এই কণ্ঠ শলাগিবলগীয়া তোমাক আমাৰ চেনেলৰ পৰা
ধন্যবাদ জ্ঞাপন কৰিলোঁ লগ পাবলৈ তোমাৰ সুন্দৰ সুন্দৰ গীত শুনিবলৈ তুমি চেষ্টা কৰি যোৱা ইয়াতকৈও যাতে ভালকৈ গাবলৈ তুমি সক্ষম হোৱা আমাৰ অনুষ্ঠান আজি ইমানতে শেষ কৰিব খুজিছোঁ আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজি আমি যিগৰাকী 13 বছৰীয়া ছোৱালীৰ ওচৰলৈ আহিলোঁ আপোনালোকে তেওঁৰ কণ্ঠ শুনি কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু তেওঁৰ দেউতাকে ক'লে আৰ্থিকভাৱে দুৰ্বল গতিকে তেওঁক এখন গানৰ স্কুলত নামভৰ্তি কৰি দিবলৈ অসমৰ্থ অকল এই বুলিয়ে নহয় অসমৰ চুকে কোণে লুকাই থকা এনেকুৱা প্ৰতিভা থকা কণমানি আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকক এখন মঞ্চ দিবলৈ চেষ্টা কৰি যাতে তেওঁলোকে অকল অসম নহয় অকল এখন গাঁও নহয় সমগ্ৰ বিশ্বত তৰাৰ দৰে জিলিকি উঠক আজিলৈ ইমানেই আকৌ এজন নতুন প্ৰতিভাৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় सारे गम पा 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 किसू भले को